Hello everyone. আজি সন্ধিয়া অলপ ওলাই আহিলোঁ মানুহজনৰ লগত আৰু আমি আহিছোঁ আজি ভুটিয়া মাৰ্কেট আৰু ভুটিয়া মাৰ্কেটত বজাৰ কৰি কিবা এটা ভাল লাগে নহয়নে আৰু ইয়াৰ পছন্দ মোৰ হ'ব ইয়াৰ কাপোৰবোৰ খুব ধুনীয়া ধুনীয়া আচলতে আৰু এইফালে মিষ্টাৰ বৰাই আমাৰ ধুনীয়া হাঁহি এটা মাৰি দিছে তেওঁ কিবি চাই আছে আৰু এইফালে আপোনালোকক মই অলপ বজাৰখন দেখুৱাই দিছোঁ আৰু মই বজাৰত কি কি কিনিলোঁ ঘৰত গৈ দেখুৱাম আৰু এইবাৰ যে আমাৰ বিশ্বৰাম বৰা হলত ভুটিয়া মাৰ্কেটখন বহা নাই জানেনে এইবাৰ বহিছে যোৰহাট কোৰ্টফিল্ডত বহুতে হয়তো নাজানে সেইকাৰণে মই কৈ দিছোঁ আৰু এইফালে এতিয়া মই ঘৰ আহি পালোহি এটা দেখুৱাম মই আপোনালোকক কি আনিলোঁ এইটো আনিলোঁ আমাৰ গুণুৰ কাৰণে জাম্পাৰ যিটো বহুত সফ্ট হয় তাই পিন্ধি খুব ভাল পাব আৰু আপোনালোকে আপোনালোকৰ বেবিৰ কাৰণে এনেকুৱা আনিব পাৰে আৰু পিছফালে যে নাচাবই ঘৰত নাছিলোঁ কাৰণে গোটেইখন বেমেজালি হৈ আছে আৰু এইফালে আনিলোঁ এটা টুপি গুণুৰ কাৰণে আৰু এইফালে আনিলোঁ মোৰ কাৰণে এটা ব্লেজাৰ কালাৰটো কিন্তু খুব ধুনীয়া কিন্তু ইয়াত অলপ কিবা আহিছে কিন্তু আপোনালোকৰ কেনেকুৱা লাগিব জনাব দেই আৰু আপোনালোক যদি যোৱা নাই যাব ভুটিয়া মাৰ্কেট আজিলৈ আহিছোঁ বাই বাই